এয়া গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা। এয়া হ'ল গুৰুজনাৰ অন্যতম সৃষ্টিৰ ভাওনাৰ ৰূপসজ্জাৰ এক দৃশ্যাংশ। আহকচোন তেখেতসকলেনো কেনেদৰে ভাওনাৰ ৰূপসজ্জা কৰে আমি চাওঁ। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগেয়ে এষাৰ কথা কওঁ। ভাওনা আমাৰ গুৰুজনাৰ অনুপম সৃষ্টি। ভাওনা হ'ল আমাৰ আৱেগ, ভাওনা হ'ল আমাৰ সংস্কৃতি, ভাওনা হ'ল আমাৰ কৃষ্টি। এই আপাহতে আমিও গুৰুজনালৈ শতকোটি প্ৰণাম জনালোঁ। ভিডিঅ'টোত ৰূপসজ্জাৰ বিষয়টোকহে আলোকপাত কৰা হৈছে, সেয়েহে প্ৰথমৰ পৰা শেষলৈকে যাতে আপোনালোকে ভিডিঅ'টো চায়। লগতে কলিয়াবৰৰ এজন ৰূপসজ্জা শিল্পীৰ সাক্ষাৎকাৰ এটি আমি ইয়াত সংলগ্ন কৰিছোঁ। আমি আশা কৰিছোঁ এই সাক্ষাৎকাৰটিৰ পৰা যাতে লোক সংস্কৃতিৰ গৱেষক লগতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। এয়া হ'ল ভাওনাৰ চুঘৰ। ইয়াতে ভাওনা শিল্পৰ ৰূপসজ্জাৰ কাম কৰা হয়। বৰ্তমানে আমি সাক্ষাৎকাৰটোৰ দিশে আগবাঢ়িছোঁ। নমস্কাৰ, মই আজি ৩৫ বছৰ ৪০ বছৰৰ যিটো আমাৰ মেকআপ আছিলে মই সেইটো বিষয় লৈ ফাৰ্ষ্ট ক'বলৈ ওলাইছোঁ। তাৰপিছত এতিয়া আমাৰ যিটো চলি আছে পিছত মই এইটো বুজাম। ফাৰ্ষ্টত আমাৰ যিটো মেকআপ আছিলে আমি ৰেডিমেড আনো। ফাৰ্ষ্ট এটা বটল পায় চিচাৰ বটলটোত এটা ৰেডিমেড এটা বস্তু আহে, ৰেডিমেড বুলি। তাৰমানে তাত তেখেত হ'ল কলিয়াবৰৰ শম্ভু শইকীয়া। তেখেতেনো কি কয় আমি শুনো আহকচোন। তেতিয়া আমি কি কৰোঁ, মেকআপ কৰিবলৈ গ'লে সেই কমিটি যিখনৰ আমি ভাওনা বা ৰাসত যাওঁ, তেতিয়া কমিটিক কওঁ যে আমাক পানী এজাৰ দিয়ক আৰু এখন ষ্টিলৰ ডিছ দিয়ক আমাক পেনটো গুলিবৰ কাৰণে। মানে ৰেডিমেডটো আমি তেতিয়া গুলি লওঁ। গুলি ল'লে এই যে আমাৰ এটা বাৰ্চ পোৱা যায়, মানে হেণ্ডেল থকা বাৰ্চ এডাল আছিলে, আমি তেতিয়া বাৰ্চ দি পেলাই সেই ৰেডিমেডটো আমি বাৰ্চ দি পেলাই মুখত লগাই লওঁ। মানে ফাৰ্ষ্ট মেকআপটো আমাৰ। তাৰপিছত আমাৰ এটা ৰেডমিনা বুলি এটা মানে আমাৰ সেন্দুৰেই বুলি কয়, কিন্তু আমি সেইটো সেন্দুৰৰ লগত সেইটো নিমিলে, ৰেডমিনাৰ বুলি কয় সেইটো। সেই ৰেডমিনাৰটো আমি এই যিটো ৰেডিমেডটো যে আমি মাৰিলো সেইটোৰ ওপৰত আমি সেই বস্তুটো চকুৰ তলত আৰু চকুৰ ওপৰত সুন্দৰকে লগাই আঙুলিৰে পাতলাকে দিওঁ, বস্তুটো যে তেজৰ নিচিনা বা আপেলৰ যিটো কালাৰ সেই কালাৰটো আহে। সেই কালাৰটো আহিলে সেই ভাৱৰীয়াটোৰ মুখখন সুন্দৰ এটা মানে পৰিপূৰ্ণ এটা জিলিকনি আহে। তাৰপিছতে আৰু এটা আমি তাৰপিছতে এটা ব্যৱহাৰ কৰোঁ, এই যে আপোনাৰ মাইকাৰ বুলি এটা আছে, মাইকাৰ। সেইটো এটা মানে মাইকাৰ, এইটো আমাৰ এই শিল বালি যেতিয়া অনা যায়, তাৰ মাজত এটা মাইকাৰ আহে, সেইটো কিনিবলৈ পায়। সেইটো আমি আনি পেলাই গুৰি কৰি পেলাই আকৌ হাতৰে ৰ'দত দিওঁ। কেতিয়াবা সেই বস্তুটো ইউজ কৰি থকাৰ পিছত সি পুৰণা হৈ গ'লে মানে বালি চন্দাটো যিটো আমাৰ জিলিকনিটো সেইটো নোলায়, আকৌ আমি কেৰাহীত সেই বস্তুটো ভাজি লওঁ, গৰম কৰিব লাগে। গৰম কৰি আমি এই যিটো আমাৰ লেপৰ যিটো কোভাৰ বা ধুতিৰ পাতলা ধুতিখন, সেই তাৰ কাপোৰটো আমি কাটি লওঁ সৰু সৰুকে কৰি, সেই তাত টোপলি বনাওঁ। টোপলি বনাই পেলাই সেই ৰেডিমেডটো মাৰাৰ পিছত আমি মানে সেই মুখত ওপৰত মাৰি দিওঁ, যে মাৰি দিলে আৰু ধুনীয়া জিলিকি চিকমিকাই থাকে লাইটৰ পোহৰত। তাৰপিছতে আমি সেই আঁকিবলৈ আৰম্ভ কৰোঁ। ধৰক যি ভাৱৰীয়া হওক, ভাৱৰীয়াখিনিক আমি কোনটো ভাৱৰীয়া কি মেকআপ দিব লাগে, সেই আমাৰ বাঁহৰ শলা আমি বনাই থোৱা আছে, সেই শলা দি আমি ব্যৱহাৰ কৰোঁ আৰ্টবিলাক। তাৰপৰা মুচবিলাক আমি তেনেকৈ কেফিয়াৰ আমি অনা হয়, কেফিয়াৰটো ফালি পেলাই আমি বনাই লওঁ নিজে বনাই লৈ পেলাই আমি তেনেকৈ ব্যৱহাৰ কৰোঁ। সেয়া পুৰণা আছিলে, সেইটো হ'ল পুৰণা আগৰ দিনৰ। এতিয়া যিটো মেকআপ হ'ল, এতিয়াৰ মেকআপটো হ'ল আপোনাৰ টিউব এটা পায়। ফাৰ্ষ্ট টিউবটো আমি ব্যৱহাৰ কৰোঁ, অকণমান উলিয়াই লৈ পেলাই গোটেই মুখখনত যেনেকৈ মানে পাউডাৰ মানে ক্ৰীমটো যেনেকৈ মুখত অ'ত ত'ত লগাই পেলাই মিলাই পেলাই গোটেই মুখখনত মাৰি আমি বগা কৰি লওঁ। বগা কৰি ল'লে মিলাব লাগিব, সেইটো নহ'লে চেলেকা চুবুৰীয়া হ'লে বেয়া লাগিব দেখিবলৈ। সেই সুন্দৰকে সেইটো মিলাই লোৱাৰ পিছত আমি এইটো যিটো পেন কেপটো পোৱা যায় আজিকালি, সেইটো আপোনাৰ কালাৰিং আছে,
কোনোবাটো কালাৰ কমজুৰি আহে, কোনোবাটো বেছি আহে। 16 নম্বৰো আছে, 17 নম্বৰ, 21 নম্বৰ, 18 নম্বৰ। আমি 18 নম্বৰটো ব্যৱহাৰ কৰোঁ। 18 নম্বৰটোৰ পেন কেপটো সুন্দৰ, সেইটো কালাৰটো বৰ ধুনীয়া কালাৰ আহে। সেই টিউবটো মিলাই লোৱাৰ পিছত আমি সেই পেন কেপটো পানীত এডাল ৰবৰ আহে, সেই ৰবৰডাল দি পেলাই আমি অকমান ৰংটো লৈ গোটেই মুখখনত ৰাউণ্ডত মাৰি কি ধুনীয়াকে ডিঙি সতি মাৰি দিওঁ। মাৰাৰ পিছত এই যে ৰেড মিনাটো, সেই ৰেড মিনাটো আমি আকৌ ওপৰত চকুৰ বা তলত গাল দুখনত আমি অকমান ৰঙা কৰি দিওঁ, মানে দেখিবলৈ ভাল হয় আৰু তেতিয়া। তাৰপিছতে আকৌ এই মই যে আগমুহূৰ্তত কলো যে এটা বালিচন্দা এইটো মাইকাৰটো যে আমি টোপলি বনাই পেলাই যে সেইটো মুখত মাৰিছিলো, সেই বস্তুটো আমি আকৌ মাৰি দিওঁ। মাৰি দিয়াৰ পিছত কাজল আছে আমাৰ। কাজলটো আপোনাৰ আমাৰ এতিয়া ছোৱালী বিলাকে যিটো কাজল ঘঁহে সৰু কাজল, সেইটো কাজল নহয়। সেইটো কাজল দিলে আমাৰ ভাৱৰীয়াখিনিৰ চকু পানী ওলাই যায়। চকু পানী ওলাই গলে সেই মেকআপটোৰ অকমান প্ৰব্লেম আহি যাব পাৰে। সেইটো কাৰণে আমি তাৰমানে এই কাজলটো ব্যৱহাৰ নকৰো। এটা ডাঙৰ এটা টিঙৰ কাজল পোৱা যায়, সেই কাজলটোত আমি ব্যৱহাৰ কৰো। সেইটোত চকুতো নধৰে আৰু আপোনাৰ চকু পানীও নোলায়। সেইটো কাৰণে আমি সেইটো কাজল ব্যৱহাৰ কৰো। আৰু এটা এই যিটো বালিচন্দাটো যে আমি যে লগাও বা নীলা, হালধীয়া, বগা মাইকাৰটো যে লগাও, সেইটো আমি সেই শলাত স্পীড গম যিটো আমাৰ এঠা, সেই এঠাটো দি পেলাই আমি সেই বালিচন্দাটো ব্যৱহাৰ কৰো তাত। তেতিয়া এৰাই নাযায়, আপোনাৰ যিমান গৰমত হলেও ঘামি পেলাই সি ওলাই নাযায়। সেইটো কাৰণে। আৰু এতিয়া আগৰ যিটো মেকআপ, এতিয়া বহুত তফাত হ'ল। এতিয়া মেকআপ বিলাকৰ আপোনাৰ মানে ৰকম ৰকম মেকআপ ওলাইছে। ৰকম ৰকম ভাৱৰীয়াক ৰকম ৰকম মেকআপ কৰিব পাৰি। আপোনাৰ কিবা ধৰক এতিয়া জমটো বনাবলগীয়া হৈ গ'ল। জমটো বনাবলৈ হলে আপোনাৰ বগা মেকআপ দি নহব। জমটো সদায় অকমান শ্যাম বৰণীয়া অকমান হবই লাগিব। তেতিয়া শ্যাম বৰণীয়া কৰিবলৈ গলে আমি তাক এটা পেন কেপো পায়, শ্যাম বৰণীয়া এটা পেন কেপ আছে। সেই পেন কেপটো মাৰিলেও ধুনীয়াকে কালাৰ উঠাব পাৰি। আৰু এটা সেই পেন কেপটোৰ বা যদি ইমাৰ্জেঞ্চি ধৰক সেইটো নাপালো আমি ক'তো, তেতিয়া এটা নীল পোৱা যায়, বাঘিয়া নীল, এইটো ডাঙৰ মানে টুকুৰা পোৱা যায় কিনিবলে। সেইটোৰ মানে সৰিয়হ গুটিটোতকেও কম ল'ব লাগিব, নহলে ই অভাৰ হৈ যায় নীলটো। সুন্দৰকে সেই বাঘিয়া নীলটো দি পেলাই আমি মেকআপ কৰিব পাৰো। কৃষ্ণকো দিব পাৰো, যমক দিব পাৰো। তেনেকৈ ধৰক অসুৰ বিলাকক সেই নীলটো সেইটোৱে আমি ব্যৱহাৰ কৰো। ধৰক বগা যিটো আমি ফ্লেগ হোৱাইট, যিটো আমি বগা আঁচ দিওঁ ভাৱৰীয়াখিনি, সেই আঁচটো আমি ক'ৰ পৰা দিব লাগিব? সেইটো এটা ফ্লেগ হোৱাইট এটা পেকেট পোৱা যায়। সেই পেকেটটোৱাই আমি ধৰক ইয়াতটোতো আমাৰ নাপায়, তেজপুৰ বা যোৰহাটৰ পৰাই আনো আমি। নিজৰ ঘৰত তৈয়াৰী কৰিব নোৱাৰি সেইটো বস্তু। আমি আনো সেই বস্তুটো, আমি অকমান সৰু বটল এটাত আমাৰ যিটো নিয়ম, আমাৰ জোখ, সেই জোখমতে আমি অকমান লৈ সেইটো অকমান পানী দি গুলি লওঁ। গুলি লৈ সেইটো সেই বস্তুটো আমি ব্যৱহাৰ কৰো। কিন্তু এতিয়া কিছুমান মানে ধৰক মেকআপ মেন আছে, ধৰক এতিয়া আঠাটোৰ বদলি ডেনড্ৰাইট লগাই, সলিউশ্যন লগাই। কিন্তু আমাৰ সেইটো, আমাৰ এই কলিয়াবৰৰ যিখিনি মেকআপ মেন, সেইখিনি হাতত কিন্তু সেই সলিউশ্যন আৰু মানে ডেনড্ৰাইটটো আমি ব্যৱহাৰ নকৰো। আৰু আপোনাৰ যিটো মানে কালাৰ ব্যৱহাৰ কৰে, ৰঙা বা বগা, সেইটো আপোনালোক মানে এই যে হেৰিয়াত মৰা যিটো ফেব্ৰিক সেইটো ব্যৱহাৰ কৰে। তাৰমানে সেইটো ব্ৰাছ দি কৰিব লাগিব। সেইটো ব্ৰাছ দি কৰে। আমাৰ ব্ৰাছডালৰ ব্যৱহাৰ খালি মুঠৰ আলতাটোতেহে আমাৰ ব্যৱহাৰ। তাৰ বাদে আমাৰ চব কাঠি আৰু বাহিৰে আমাৰ চব মানে কাঠিৰে, আমাৰ বাঁহৰ কাঠিৰে বনোৱা যিখিনি সঁজুলি আমাৰ হাতত, সেইখিনিয়ে আমাৰ মানে সুন্দৰ। আৰু আমাৰ আমি এতিয়া সেয়া কাঠি মানে ধৰা ব্ৰাছ দি পেলাই আমি মেকআপ কৰিব নোৱাৰো। বাৰু এইখিনিতে আৰু এটা কথা কওঁ। প্ৰথম ধৰক আজিৰ পৰা 50 বছৰৰ আগততো এইটো মেকআপ নাছিলে। তেতিয়া এইটো নাছিল। তেতিয়া এটা মাটিৰ পেইণ্ট আছিল, মাটি টাইপ, সেইটো ব্যৱহাৰ কৰিছিলে। হয়, সেই বিষয়ে কওকচোন। সেইটো বিষয়ে তাৰমানে মই ইমান এটা নাজানো, কিন্তু মই মোৰ যিজন মানে গুৰু আছিল, প্ৰসন্ন ভূঞা, তেওঁ ঢুকালে বাৰু। তেওঁ লগত তেতিয়া মই সৰু, তেতিয়া মই কামপুৰৰ যিখন বৰ্ণালয় মোক পঠিয়াইছিলে, বৰদোৱাৰ বৰশালৰ পাৰ্টি এটাৰ ৰাম বিজয় কৰিবলৈ গৈছিলে। মই গৈছিলো তেতিয়া, মোক পঠিয়াইছিলে। কিন্তু মই তেতিয়া মেকআপৰ বিষয়টো একোৱেই নাজানো। তেতিয়া সেই মাটিৰ যিটো আমাৰ পেইণ্ট,
এটা বেৰৰ লেও নিচিনা এটা পোৱা যায় কিনিবলৈ তেতিয়া সেই মাটিৰ হেৰিটো আমি গুলি পেলাই বা শুকানে হলেও মুখত মাৰিব পাৰে মাৰি সেইটো তেতিয়া আমাৰ এতিয়া যিটো মুখত আমাৰ মুখৰ যিটো এতিয়া হেৰি এটা আছে সেই বস্তুটো তেনেকুৱা হয় তাৰমানে বৰ্তমানৰ ফাউণ্ডেশ্যনৰ নিচিনা ফাউণ্ডেশ্যন মানে নিজৰ ধৰক মুখৰ যিটো হেৰি আছে তাতকৈ অকণমান উজ্জ্বলতা বাৰু আৰু এটা কথা আৰু শ্যাম বৰণীয়া ধৰক শ্ৰীকৃষ্ণ বগা ছোৱালী এজনীক আপুনি শ্যাম বৰণীয়া কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব সেইটো একো অসুবিধা একো নহয় সেইটো আমাৰ ধৰক এই যে যিটো আমাৰ শ্যাম বৰণীয়া যিটো আমাৰ নীল আহে নীল মানে এইটো পেইনকে পতা আহে আমি সেইটো ভাল বগা ছোৱালী হলে আমি সেইটো ব্যৱহাৰ নকৰো যিটো বাঘিয়া নীল নীল যিটো বাঘিয়া নীলটো সেই বাঘিয়া নীলটো আমি ব্যৱহাৰ কৰো ব্লেক হোৱাইট যিটো আছে পাউডাৰটো যে বগা ব্লেক হোৱাইট বুলি মই কলো সেইটো আমি হাতৰ তলুৱাত লৈ লওঁ লৈ পেলাই নীল অকণমান ললো তাৰ একদম সৰিয়হ গুটিটো সমান মই আগমুখত কৈ গৈছিলো যে অকণমান এটা সৰিয়হ গুটিৰ সমান টুকুৰা এটা নীলৰ ললো লৈ তাত অকণমান গ্লিচাৰিন গ্লিচাৰিনটো ফাৰ্মাচীত পোৱা যায় গ্লিচাৰিনটো দিলো যি বস্তুটো মই তলুৱাত মিলালো সুন্দৰকে মিলাই লৈ মই আৰু আমাৰ মেকআপত আজিকালি ওলোৱা এই লাইটটোৱে কাম নিদিয়ে আমাৰ 200 বাল্ব 200 ৱাটৰ 200 বাল্বত এই ৰংটো কালাৰটো সুন্দৰকে উঠাব পাৰি শ্যাম বৰণীয়া হৈছে না নাই আমি হাতৰ তলুৱাতে গম পাওঁ চাই লওঁ যে আমি মানে এই গ্লিচাৰিনটো দি পেলাই তেতিয়া চালে গম পাওঁ যে এইটো জোখৰ একদম সুন্দৰ হ'ব দুইটা হাতৰে মই পুৰা মিলাই ললো দুইটা হাততে লৈ থাপি দিম থাপি দিয়াৰ পিছত দেখিম যে সুন্দৰ কালাৰ আহিছে আমি তেনেকৈ বগা ছোৱালীজনীকো আমি তেনেকৈ শ্যাম বৰণীয়া কৰি দিব পাৰোঁ ঠিক আছে ভাল লাগিলে আপুনি এই ৰূপসজ্জাৰ যিটো আপুনি এতিয়া কৰি আছে আপোনাৰ গুৰু কোন আছিলে গুৰু মোৰ ফাৰ্ষ্ট প্ৰসন্ন ভূঞা আছিলে তাৰপিছতে এতিয়া বৰ্তমান থকাৰ ভিতৰত প্ৰবীণ ভূঞা হয় এতিয়াও আছে তেওঁৱে মোক শিকাইছিলে কিন্তু ফাৰ্ষ্ট যিটো শিকাবলৈ নিছিলে মোক হাতৰ পৰা মোৰ বাৰ্ড চিলতি কৰিছিলে হয় 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 কিন্তু আপুনিতো এতিয়া ভাল ৰূপসজ্জাকাৰ এতিয়া মই কমপ্লিট ভাল মানে পুৰা হৈ গ'ল এতিয়া আৰু এই সম্পৰ্কে আপুনি এইটো শিকিবৰ কাৰণে আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিলে নেকি প্ৰশিক্ষণ মোৰ তেনেকৈ প্ৰশিক্ষণ নাই যিজন প্ৰবীণ ভূঞা তেওঁৱে মোক লৈ গৈছিলে লগত মানে আৰু নিজে লৈ যায় হয় 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 ভাল লাগে ভাওনা বুলি ক'লে এনেও ভাল লাগে হয় আৰু পোচাক পাতি গোটেই ভাণ্ডাৰটো ধৰা এতিয়া প্ৰসন্ন ভূঞাই আমাক আমি হয় হয় এতিয়াও বৰ্তমান তেওঁ ঢুকাল যদিও তেওঁ টিকেট আছে হয় হয় তেতিয়া সেই পঠিয়াই হয় পোচাক পাতি কিবা দিবলগীয়া হয় মই কোনটো ভাৱৰীয়া কি দিব লাগে কেনেকে ক'লে যাব লাগে আপুনি হয় এইটোতো এটা বহুত গুৰুত্বপূৰ্ণ আৰু বহুত আপোনাৰ ধৈৰ্যৰ কাম এজন বৃদ্ধ মানুহক আপুনি ধৰক এজনী ৰূপৱতী বনাই দিয়ে কেতিয়াবা বৃদ্ধা বা বৃদ্ধক ৰূপৱতী বনাই দিয়ে বা এজন সুদৰ্শন যুৱকক আপুনি বৃদ্ধৰ মানে ৰূপ দিয়াত আপুনি খুবেই পাকৈত আপুনি বৰ্তমানলৈকে কিমান ৰূপসজ্জা কৰিলে বাৰু ৰূপসজ্জাটোৰ হিচাপ নাই মানে কিমান কৰিলো বৰ্তমান এতিয়ালৈকে হ'লেও এটা আনুমানিক ধৰক অনুমানিক ধৰা নাই বুলিও ধৰা ৩-৪ হাজাৰ পেণ্ডেল মাৰিলো ৩-৪ হাজাৰটো কম নহয় বা এইটো হয় এই ক্ষেত্ৰত আপোনাৰ মই আকৌ সুধিছোঁ বাৰু আপুনি অসমৰ বিভিন্ন ঠাইলৈ গৈছে অসমৰ বাহিৰলৈ মই যোৱা নাই হয় অসমৰ বাহিৰলৈ মানে কি মানে মই এই কামত ফচি থাকো কামত ফচাৰ কাৰণে মই ৩-৪ দিনৰ বা এসপ্তাহৰ হয় 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 কাৰণ ৰূপসজ্জাৰ কামটোতো ধৰক সদায় নাথাকে ভাওনা সদায় নহয় ধৰক আৰু আপুনি যিটো পাৰিশ্ৰমিক পায় ইয়াৰ পৰা সেইটো দি আপুনি সন্তুষ্ট নে সন্তুষ্ট মানে ফাৰ্ষ্টতো সন্তুষ্ট নাছিল আৰু তেতিয়া ইমান এটা হেৰিও নাছিল আমি যেতিয়া ফাৰ্ষ্ট যাওঁ তেতিয়া আমাক 100 টকাকে দিয়ে হয় 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 100 টকা দিয়ে তেতিয়া মানে ধৰ আমি লগত যোৱাহে অকণমান কিবা এটা কৰি দিলো টকা 100 দিয়ে আহি পালে
পিছদিনাখন টকা 100 দিয়ে হয় সেইটোতে সন্তুষ্ট আৰু তাৰমানে ভাওনা চোৱাৰ হেঁপাহ তাৰমানে আৰু ভাওনা চোৱা উম, উম, আৰু হাতৰো শিকি থাকিব পৰা হৈছে উম। কিবা এটাতো মানে শিকিব পাৰিছো হয় সেইটোতো আমাৰ পৰা হয় আহি দিব নোৱাৰে হয় এই শিল্পটো ধৰক টিকি থকাটো আমিও বিচাৰোঁ কিন্তু এই ক্ষেত্ৰত আপোনালোকক অসম চৰকাৰে কিবা তেনেকুৱা অনুদান বা তেনেকুৱা কিবা আপুনি পাইছে নেকি? তেনেকুৱা আমি সেই হিচাপে পোৱা নাই হয় বা পাবলগীয়া মোৰ বয়সো হোৱা নাই হয় যিজন আমাৰ মানে গুৰুৱে মানে ঢুকাল যদিও এজন হয় হয় পৰিশ্ৰম হয় চৰকাৰৰ ফালৰ পৰা পেঞ্চন সেই হিচাপে পাইছে আৰু হয় শিল্পী পেঞ্চন হয় প্ৰসন্ন ভূঞা তেখেতৰ হয় হয় কলিয়াবৰ প্ৰসন্ন ভূঞা সোমনাথ ভূঞাই হয় যেতিয়া আমাৰ প্ৰবীণ ভূঞাইও হয় কেইবাখনো হেৰি পঠিয়াইছে হয় হয় তেখেতেও প্ৰবীণ ভূঞাইও তেনেকুৱা পোৱাটো আমিও বিচাৰোঁ আৰু পাওক তেখেতটো ধৰক প্ৰায় 50 বছৰৰ অধিক কাল তেখেতে ৰূপসজ্জাৰ লগতে জড়িত হৈ আছে হয় হয় তে আপোনাৰ পৰা ৰূপসজ্জাৰ বিষয়ে বহুখিনি কথাই জানিলোঁ আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু যাতে ভাওনা শিল্পক আপোনালোকৰ দৰে ৰূপসজ্জাকাৰে আগুৱাই লৈ যাওক অংকীয়া ভাওনাক বিশ্বৰ দৰবাৰলৈ লৈ যাওক তাকে আমি কামনা কৰিলোঁ আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ ধন্যবাদ বিষয়টো ভাল লাগিলে শ্বেয়াৰ আৰু লাইক কৰিব